হাই, জানেনে আজি কি বনাব গৈ আছোঁ? আজি বনাব গৈ আছোঁ লোকেল মুৰ্গী ইন স্নেহা পাৰ্বিন বাছ ষ্টাইল। গাইজ, মোৰ চকুৰ অৱস্থা চাওক, পিঁয়াজ কাটি প্ৰথমতে এড কৰিলোঁ তেল, তাৰপিছত আদা নহৰু পেষ্ট অকণমান, তাৰপিছত কানি কানি বনোৱা পিঁয়াজখিনি এড কৰি দিলোঁ, তাৰপিছত হালধি অকণমান দিলোঁ, তাৰপিছত ৰেড চিলি পাউডাৰ দিলোঁ, চিকেন মছলা অকণমানো এড কৰি দিলোঁ, নিমখ আৰু জিৰা গুড়ি দিছিলোঁ দেই, পাহৰি থাকিলোঁ কিন্তু দেখুৱাবলৈ। তাৰপিছত গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিলোঁ, তাৰপিছত ইয়াত মাংসখিনি এড কৰি দিলোঁ। আজি বহুতেই ক'ব কিয়নো দেখুৱাব লাগে, চবেই জানে, কিন্তু এইটো মোৰ ফাৰ্ষ্ট ট্ৰাই কাৰণে ইয়াতে সাঁচি থ'লোঁ। মোৰ আৰু আজি মুখত হাঁহিয়েই হাঁহি আৰু কেনেকুৱা হয় নাজানো। তাৰপিছত ইয়াত দি দিলোঁ বিলাহী, আৰু গৰমটোতো দেখিছেই আৰু পাকঘৰৰ ভিতৰত। তাৰপিছত জলকীয়াও দি দিলোঁ, পানীখিনি নিজৰ পৰিমাণৰ মতে দি পেলাই আলুও দি দিলোঁ। এণ্ড ফাইনেলি গাইজ, আজি মোৰ লাঞ্চ ৰেডি। বাৰু মই ট্ৰাই কৰিলোঁ, পাৰফেক্ট হোৱা নাছিলে, বাট ফাৰ্ষ্ট ট্ৰাই হিচাপে চবেই ভালেই পাইছে। বাৰু আজিলৈ এৰিছোঁ, বাই।